ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই দুটা এনেকুৱা সঁচা কাহিনী ক'ম যিয়ে আপোনাৰ জীৱনত বহুত পৰিৱৰ্তন আনিব পাৰে। নমস্কাৰ, মই হিৰকজ্যোতি কলিতা। আপোনালোকে চাইছে ইনস্পায়াৰিং অসম। 1972 চনৰ ঘটনা। প্ৰফেচৰ ৱাল্টাৰে ষ্টুডেণ্টছৰ ওপৰত এটা এক্সপেৰিমেণ্ট কৰিলে। তেওঁৰ ক্লাছৰ সকলো ষ্টুডেণ্টকে এটা এটাকৈ চকলেট দিলে আৰু ক'লে যে তোমালোকে 10 মিনিটলৈ এই চকলেট নাখাবা। যেতিয়ালৈকে প্ৰফেচৰ ৱাল্টাৰে কথাখিনি কৈ শেষ কৰিছিল তেতিয়ালৈ প্ৰায় ষ্টুডেণ্টেই চকলেট খাই পেলাইছিল। নিজৰ কথাখিনি শেষ কৰি প্ৰফেচৰ ৱাল্টাৰে 10 মিনিটৰ কাৰণে বাহিৰলৈ ওলাই গ'ল। প্ৰফেচৰ ওলাই যোৱাৰ পিছত বাকী থকা ষ্টুডেণ্টছখিনিয়ে ভাবিলে আচলতে আমাক 10 মিনিট সময় কিয় ৰ'বলৈ কৈ গ'ল। ষ্টুডেণ্টছখিনিয়ে চকলেট আগত লৈ নাখাই ৰৈ থাকিব পৰা নাছিল। যেতিয়া 10 মিনিট সময় সম্পূৰ্ণ হ'ল, প্ৰফেচৰে ক্লাছৰুমলৈ সোমাই আহি দেখিলে তাত মাত্ৰ 7জন ষ্টুডেণ্টছ এনেকুৱা আছিল যিয়ে এতিয়ালৈ চকলেটত হাত দিয়া নাছিল। বাকী সকলো ষ্টুডেণ্টছে চকলেটবোৰ খাই শেষ কৰি চকলেটৰ সোৱাদ আৰু ৰঙৰ ওপৰত আলোচনা কৰি আছিল। প্ৰফেচৰ ৱাল্টাৰে মনে মনে সেই 7জন ষ্টুডেণ্টছৰ নাম ডায়েৰীত লিখি ল'লে আৰু ক্লাছত পঢ়োৱা আৰম্ভ কৰি দিলে। কেইবছৰমানৰ পিছত প্ৰফেচৰ ৱাল্টাৰে ডায়েৰীখনৰ নামবিলাক উলিয়ালে আৰু সিহঁতৰ ওপৰত ৰিচাৰ্চ আৰম্ভ কৰিলে যে সিহঁতে এতিয়া ক'ত আছে আৰু কি কৰি আছে। প্ৰফেচৰে গম পালে যে সেই 7জনৰ প্ৰতিজন এতিয়া ভাল পজিশ্যনত আছে আৰু সুন্দৰভাৱে জীৱন জীয়াইছে। তাৰ পিছত প্ৰফেচৰ ৱাল্টাৰে বাকী ষ্টুডেণ্টছখিনিৰ নাম উলিয়াই ৰিচাৰ্চ কৰিলে। ৰিচাৰ্চত গম পালে প্ৰায় ষ্টুডেণ্টছে এতিয়া সাধাৰণ জীৱন জীয়াই আছে আৰু কিছুমানে আৰ্থিক সমস্যাৰ সন্মুখীন হৈ জীৱন কটাইছে। এই এক্সপেৰিমেণ্টটো সমাপ্ত কৰি প্ৰফেচৰ ৱাল্টাৰে কৈছিল যিজন মানুহে 10 মিনিট সময় ধৈৰ্য ধৰিব নোৱাৰে সি জীৱনত বহুত বেছি শিখৰলৈ উঠিব নোৱাৰে। এই এক্সপেৰিমেণ্টটোৰ নাম দিয়া হৈছিল মেলো থিয়ৰী, কাৰণ প্ৰফেচৰ ৱাল্টাৰে ষ্টুডেণ্টছখিনিক দিয়া চকলেটবোৰৰ নাম আছিল মেলো। এই এক্সপেৰিমেণ্টটোৱে আমাক শিকায় যে জীৱনত ধৈৰ্য ধৰাটো খুবেই প্ৰয়োজন। যিমানবিলাক মহান লোক আছে সকলোৰে গাত এই গুণটো থাকে। এইটোৱে মানুহৰ সহ্য কৰাৰ ক্ষমতা বঢ়ায়। এই গুণটোৰ বাবে মানুহ বহুত জটিল পৰিস্থিতিটো নিৰাশ নহয় সাহসেৰে থিয় দিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব আৰু লগতে বেল আইকনটো ক্লিক কৰি অলত ক্লিক কৰিব, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকৰ মোবাইলত নটিফিকেশ্যন আহে আৰু আপুনি ভিডিঅ'টো চাব পাৰে।